সখীয়াৰ আমি আৰু কিমান সংখ্যাৰ কৰি থাকিম একবাৰ আমি তীৰ্থ ভ্ৰমণ কৰি আহোঁ। সখী ভাল কথা কৈছে। তেতিয়াহ'লে আমি সোনকালে যোৱাৰ ব্যৱস্থা কৰিবই লাগে সখী। আমি দেওবাৰৰ পৰাই যামেই তেতিয়াহ'লে বাকী বস্তুবিলাক আমি যা যোগাৰ কৰোঁ দেই সোনকালে। তেতিয়াহ'লে আমি দেওবাৰে ৰাতিপুৱা যাম। ঠিক আছে, ৰবিবাৰে ৰাতিপুৱা তেতিয়াহ'লে গোটেইকেইটা লগ হ'ম। সখী আমি এতিয়া ক'ত যাই আছো? পহিল কামাখ্যাতে যাওঁ যো। ঠিক আছে, পহিল আমি কামাখ্যাকে যাওঁ, কামাখ্যা মন্দিৰটো চাওঁ। কামাখ্যা চাইটো বিৰাট ভাল লাগিল। ৰাতি এতিয়া ক'ত থকা যায়? আজি ৰাতি ধৰ্মশালাতে থাকোঁ দে। সখীহঁত কালি পুৱাই হাজোকে যাম যো, হাজোৰ পুৱা মোক কাছে আহিম। ঠিক আছে, কালি ৰাতিপুৱা হাজোত যাম, এতিয়া ৰাতিটো ভালকৈ কিবাকৈ কাটাওঁ। এতিয়াতো খোৱা লোৱা হ'ল, চৰিয়াটোত আধা চৰিয়া পোলোৱা ৰুচি, ৰাতিপুৱা সেইখিনি কোনে খাব? মই খাম দে। নাই তই কেনেকৈ খাবি? মই খাম। সখীহঁত এটা কাম কৰোঁ নেকি, ৰাতি যোনে ভাল সপোন দেখে পলোৱাখিনি সিয়ে খাব। ঠিক আছে, এইটোৱে হওক। সখীহঁত কোনে কি সপোন দেখিলি আই? সখীহঁত ৰাতি সপোনত মই কেদাৰনাথ মন্দিৰত যোৱা দেখা পালোঁ। তাত যাই মোৰ ইমান ভাল লাগছি, মোৰ আহিবই মন যোৱা নাই, ইমান ধুনীয়া লাগছি। সখীহঁত কালি ৰাতি মই আৰৱৰ কাবাচৰিক দেখা পাইছোঁ। তাত ইমান মানুহ, ইমান সুন্দৰ ঠাই, তাৰ পৰাই মই আহিবই মন যোৱা নাছিল। তই কি দেখিছে নকাকে? সখী মই কি ক'ম, কি দেখিছে কওঁ? ৰাতি মই শুই আছোঁ, সপোনত বহুত ডাঙৰ মানুহ এটা আছে। গোটেই গাঁৱত বগা কাপোৰ পিন্ধি আছে আৰু ডাঙৰ দীঘল লাঠি এডাল লৈ আছে। মানুহটোৱে আহি মোক এক লাঠি মাৰিছে আৰু কৈছে উঠ। মই ধম হৈ সাৰি পাই উঠি বহিছোঁ। তাৰপিছত মানুহটোৱে মোক কৈছে, তহঁতে ইয়াতে কি কৰি আছা? তহঁতৰ ইয়াতে কি খোৱা বস্তু আছে? মই একো নাই বুলি কওঁতে মোক এক কোব মাৰিছে। সখীহঁত মই প্ৰাণৰ ভয়ত চৰিয়াটো থকা বুলি ক'লোঁ। তেতিয়া মোক কৈছে যা চৰিয়াটো লৈ আহ। মই নাযাওঁ বুলি কোৱাত মোক এক কোব মাৰিছে। উপায় নাপাই মই চৰিয়াটো আৰু পলোৱাখিনি আনি দিছোঁ। তেতিয়া সেই মানুহজনে মোক কৈছে এই পলোৱাখিনি খোল। মই নুখুলোঁ বুলি কওঁতে মোক আৰু মাৰিছে। উপায় নাপাই মই পলোৱাখিনি খুলিলোঁ। তেতিয়া মোক কৈছে পলোৱাখিনি খা। মই নাখাওঁ বুলি কওঁতে মোক আৰু মাৰিম বুলি কৈছে। সখীহঁত মই জান বচাবৰ কাৰণে পলোৱাখিনি খালোঁ। সখীহঁত তহঁতে মোক মাফ কৰি দিবি, মই জান বচাবৰ কাৰণে পলোৱাখিনি খাইছোঁ। কুকুৰৰ পুতাক খাইছে খা, আৰু খাই উঠি আমাৰ সপান মহাকে শুনবা লাগে।